নমস্কাৰ বন্ধুসকল, মই জিন্তু মোৰ ইউটিউব চেনেললৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। বন্ধুসকল, কেনে আছে বাৰু আপোনালোক? আশা ৰাখিছোঁ আপোনালোক সকলোৱে কুশলে আছে। কৰোনাই আমাৰ দৈনন্দিন জীৱনত যথেষ্ট প্ৰভাৱ বিস্তাৰ কৰিছে, নহয় জানো বন্ধুসকল? উপায় নাই, কি কৰিব বন্ধুসকল? এনেদৰেই আমাৰ জীৱন সংগ্ৰাম চলাই যাব লাগিব, নহয় জানো? চিন্তা নকৰিব বন্ধুসকল, আমি জয়ী হ'মেই। কৰোনাৰ লগত যুঁজ দি থকা প্ৰতিজন বীৰ যুঁজাৰুক জনাইছোঁ মোৰ শতকোটি প্ৰণাম। বন্ধুসকল, আপোনালোকলৈ আছে এটা বহুতেই ভাল খবৰ। বহু অপেক্ষাৰ অন্তত আহি গ'ল অসম পুলিচৰ AB আৰু UBৰ 6662টা পদৰ অফিচিয়েল নটিফিকেশ্যন। অফিচিয়েল নটিফিকেশ্যনত উল্লেখ থকা মতে আপোনালোকে অহা 25 জুলাইৰ পৰা এডমিটসমূহ ডাউনলোড কৰিব পাৰিব। বন্ধুসকল, যদিহে কৰোনাৰ ভয়াৱহতা কমি যায় তেন্তে উল্লেখিত দিনতেই পৰীক্ষাসমূহ হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। গতিকে ময়ো ভগৱানৰ ওচৰত আপোনালোক সকলোলৈ প্ৰাৰ্থনা জনাইছোঁ। যিসকলে প্ৰিপেৰেশ্যন কৰি আছে আৰু যিসকলে কৰা নাই, সকলোৱে প্ৰিপেৰেশ্যন আৰম্ভ কৰি দিয়ক। চেষ্টাৰ অসাধ্য একো নাই। আশা ৰাখিছোঁ আপোনালোক সফল হ'বই। যদি আপোনালোকে অফিচিয়েল নটিফিকেশ্যন চাবলৈ ইচ্ছা প্ৰকাশ কৰে, মোৰ এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যন লিংকত গৈ আপোনালোকে চাব পাৰিব। বন্ধুসকল, যদিহে ভিডিঅ'টো চাই আপোনালোকে অলপ হ'লেও উপকৃত হ'ল বুলি ভাবিছে তেন্তে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।